নমস্কাৰ, মই ইস্ফাকুল। মোৰ চেনেল কেৰিয়াৰ ইনচাইট বাই ইস্ফাকুলত আপোনালোকক স্বাগতম জনালোঁ। আকৌ আহিছোঁ আপোনালোকৰ মাজত কেৰিয়াৰ ৰিলেটেড এটা সৰু ভিডিঅ' লৈ। কেৰিয়াৰ কাউন্সেলিং সময়ত কিছুমান বটানী আৰু জুলজি ষ্টুডেণ্টে সোধে যে বটানী আৰু জুলজিৰ উপৰিও তেখেতসকলে আৰু কি পাঠ্যক্ৰম তেখেতসকলে পঢ়িব পাৰে। সেইবাবে মই আজি দুটা পাঠ্যক্ৰমৰ ওপৰত বটানী আৰু জুলজি ষ্টুডেণ্টখিনিৰ কাৰণে ক'ব বিচাৰিছোঁ। পাঠ্যক্ৰম দুটা বায়'টেকনলজি এণ্ড মাইক্ৰ'বায়'লজি। আপুনি BSc কমপ্লিট কৰিলে বটানী বা জুলজি, তাৰপিছত আপোনালোকে MSc মাইক্ৰ'বায়'লজি বা MSc বায়'টেকনলজি তাত আপোনালোকে কৰিব পাৰে। বহুতখিনি ষ্টুডেণ্টে এইটো গমো নাপায় যে বটানী বা জুলজি পঢ়ি তেখেতসকলে এনেকুৱা টাইপৰ কৰ্চো ল'ব পাৰে, লাইক মাইক্ৰ'বায়'লজি বা বায়'টেকনলজি। মই এই কৰ্চ দুটাৰ কথা আজি কিয় ক'ব বিচাৰিছোঁ, এই কৰ্চ দুটা কিয় ইম্পৰ্টেণ্ট। ৰিচেণ্টলি ক'ভিডে আমাৰ কি পৰিস্থিতি কৰিছিল আমি সকলোৱে গম পাওঁ। ক'ভিডৰ দৰে ভাইৰাছ এটাই আমাৰ 2-3 বছৰৰ এটা অমূল্য সময় আমাৰ সকলোৱে নষ্ট কৰিলে। আমি কেতিয়াবা ভাবি চাইছোনে যে ক'ভিডৰ যিটো ভাইৰাছ, সেই ভাইৰাছৰ ওপৰত কোনে ৰিচাৰ্চ কৰিলে? কোনে সেই ভেকচিনবিলাক বনোৱাত সহায় কৰিলে? কোনখিনি মানুহ আছিলে যিখিনি মানুহৰ কাৰণে আমি ক'ভিডৰ দৰে এটা ভাইৰাছৰ পৰা আমি ৰক্ষা পালোঁ? সেই বিশেষ মানুহখিনিৰ ভিতৰত আপোনাৰ এজন মাইক্ৰ'বায়'লজিষ্টো আছিলে, এজন আপোনাৰ বায়'টেকনলজিষ্টো আছিলে। সেইবাবে মই বিচাৰোঁ যে আমাৰ ল'ৰা-ছোৱালীখিনি এনেকুৱা ৰিচাৰ্চ অৰিয়েণ্টেড কৰ্চবিলাক কৰে, যাতে আমাৰ ভাৰতবৰ্ষৰ যি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট পাৰ্টটো তাত বহুতখিনি তেখেতসকলে যাতে অৱদান দিব পাৰে। কাৰণ আমি এখন উন্নয়নশীল দেশ আৰু এখন উন্নয়নশীল দেশৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট পাৰ্টটো যদি শক্তিশালী হয়, আমাৰ কাৰণে বহুতখিনি ভাল হয়, বহুতখিনি সুবিধা হয়। তাৰ বাবে মই আমাৰ যিখিনি বটানী বা জুলজিৰ ছাত্ৰ-ছাত্ৰী তেখেতসকলক ক'ম, আপোনালোকে এজ এ কেৰিয়াৰ অপশ্যন আপোনালোকে এজ এ মাইক্ৰ'বায়'লজিষ্ট বা বায়'টেকনলজিষ্ট আপোনালোকে হ'ব পাৰে। আপোনালোকে MSc ইন মাইক্ৰ'বায়'লজি বা MSc ইন বায়'টেকনলজি আপোনালোকে পঢ়িব পাৰে। কাৰণ এই কৰ্চটো কৰি আপোনালোকে বিচাৰিলে একাডেমিক লাইনতো যাব পাৰে, আপুনি ৰিচাৰ্চ পাৰ্টত যাব পাৰে। আপুনি যিখিনি আমাৰ লেবৰেটৰীজ আছে তাত আপোনালোকে আৰু যিখিনি ৰিচাৰ্চ ইনষ্টিটিউট আছে তাত আপোনালোকে চাকৰি কৰিব পাৰে। আৰু লগতে বহুতখিনি গভৰ্ণমেণ্ট জব থাকে, য'ত আপোনালোকে ৰিচাৰ্চ পাৰ্টত হওক বা মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিও আপোনালোকে সেই জবখিনি পাব পাৰে। অসমত বহুতখিনি কলেজ বা ইউনিভাৰ্চিটি আছে, য'ত আপোনালোকে মাইক্ৰ'বায়'লজিষ্ট বা বায়'টেকনলজিষ্ট পঢ়িব পাৰে। অসমত যিখন প্ৰাইভেট ইউনিভাৰ্চিটি আছে তাতো পঢ়িব পাৰিব। লগতে আপুনি চেণ্ট্ৰেল ইউনিভাৰ্চিটি হওক বা যিখিনি গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি হয় তাতো আপুনি পঢ়িব পাৰিব। তাৰ বাবে আপুনি CUET কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু যদি আপুনি কিবা MSc মাইক্ৰ'বায়'লজি আৰু MSc বায়'টেকনলজি ফিউচাৰ স্ক'পৰ ওপৰত আৰু কিবা জানিবলৈ খোজে, ডেফিনেটলি মোক মেছেজ কৰিব, কমেণ্ট কৰিব। মই যিমানটো জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব। তাকে কৈ নমস্কাৰ।